হেল্ল' এভৰিৱান, নতুন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইফালে ৰেডি হৈছোঁ এঠাইলৈ যাবলৈ বুলি। আজি যাম নলবাৰী। আমি আলহী এঘৰৰ ঘৰলৈ যাম। এতিয়া গৈ আছোঁ, আৰম্ভ কৰিছোঁ যাত্ৰা নলবাৰীলৈ বুলি। আৰু এইফালে মই নিজক অকণমান দেখুৱাই দিলোঁ। আৰু আমি আহিছোঁ ইফালে ডাঙৰ বা, তাৰপিছত মাহী আৰু হেমেন্দা, আমি 4জন আহিছোঁ। আৰু এতিয়া আহি আমি আলহী ঘৰ পাওঁ হওঁতে আমি দেখিলোঁ বাসন্তী পূজা হৈ আছে। আৰু বাসন্তী পূজাত বহুত বেছি মানুহৰ ভিৰ আৰু বহুত ডাঙৰকৈ পাতিছে আৰু ধুনীয়াকৈ সজাইছেও। ভাবিলোঁ আপোনালোককো এবাৰ দেখাই দিওঁ। আলহীৰ ঘৰ আহি পাই ইমান ধুনীয়া ফুলবোৰ ফুলি আছে, গোলাপ, সকলোবোৰ ফুল ইমান ধুনীয়াকৈ ফুলিছে। পৰিৱেশটো চাবলৈ বহুত বেছি ভাল লগা। আৰু আমাক চাহ খাবলৈ দিলে, আমি চাহ খালোঁ, বুন্দিয়া ভুজিয়া, ইফালে কণী, বিস্কুট, সকলোবোৰ চবেই খোৱাত ব্যস্ত। আৰু এইফালে আমি অলপ ফুৰিবলৈ বুলি পিছফালে ওলাই আহিলোঁ। পুখুৰী আছে পিছফালে। আৰু আহি আমি ভাত খাবলৈ বহিলোঁ, যিহেতু দেৰি হৈছিলেই। ধুনীয়াকৈ ভাত আমাক সাজি দিছে। আৰু ইফালে চাওকচোন কিমানবিলাক বস্তু প্লেট সজাই দিছে, মাছ, মাংস, সকলোবোৰ ধুনীয়াকৈ উদৰ পৰাই খালোঁ। আৰু আহোঁতে আমি বাটত আকৌ বাসন্তী পূজা দেখিলোঁ। আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। আৰু আহি আমি চাৰিআলি ৰয়েল এনফিল্ড শ্ব'ৰুমত আমি ৰখিলোঁ। ইয়াতে মামাই আজি এখন বাইক ল'ব। বাইকখন অলৰেডি ৰেডি কৰি ৰাখিছে। আমি আহি পোৱাত অকণমান লেট হ'ল। আৰু ডাঙৰ বাই এতিয়া বাইকখন চলাব, তাই উঠি লৈছে। নাজানে গাইজ চলাব, তথাপিও উঠিছে আৰু এবাৰ। এতিয়া ধুনীয়াকৈ আমি যাম। এইফালে ফটো উঠাই ৰাখিছে বাইকখনৰ সৈতে। আৰু এইফালে আমি সকলোবোৰ, মাহী, মুনু, আৰু এতিয়া মামা আৰু মই এবাৰ বাইকত উঠি ফুৰি আহোঁ বুলি গৈ আছোঁ। এতিয়া নতুন বাইকত ফুৰাৰ হেঁপাহ। আৰু এতিয়া আমি অলপ আগবাঢ়ি ফুৰিব আহিলোঁ। আৰু ঘৰত আহি ধুনীয়াকৈ বাইকখন পূজা কৰিলে অকণমান ঘৰতে। আৰু মন্দিৰতো পূজা কৰা হ'ব, তথাপিও ঘৰত এবাৰ পূজা কৰি দিলে। আৰু ধুনীয়াকৈ পানী চানী ছিটাই, ধূপ জ্বলাই, গামোচা এখন এনেকৈ বান্ধি দিব এতিয়া। আৰু এতিয়া নতুন গাড়ী বুলি এখন গামোচা বান্ধি দিলে প্ৰথমতে। আৰু এইটোৱে আজিৰ ভিডিঅ'। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এইখিনিয়ে, ধন্যবাদ।